চতিয়াত সংঘটিত হৈছে এক শোকাব ঘটনা। পুখুৰীৰ পানীত পৰি সলিল সমাধি ঘটিল এজন লোকৰ। চতিয়াৰ দক্ষিণ অঞ্চলৰ হালধিবাৰী গাঁৱত আজি সংঘটিত হয় এই শোকাব ঘটনা। আজি পুৱা নিজৰ ঘৰৰ সন্মুখতে থকা পুখুৰীত গৰুৰ কাৰণে ঘাঁহ কাটিবলৈ গৈ আব্দুল জলিল নামৰ 43 বছৰীয়া এজন লোক নিৰুদ্দেশ হোৱাত সমগ্ৰ হালধিবাৰী গাঁৱতে হোৱা ধোৱা লাগে। গাঁওখনৰ দুজনমান লোকে পুখুৰীটোৰ ফালে প্ৰত্যক্ষ কৰাত আব্দুল জলিলে ঘাঁহ কাটিবলৈ লগত লৈ যোৱা টৌটো পানীত উপঙি থকা প্ৰত্যক্ষ কৰে। কিন্তু সেই সময়ত উক্ত স্থানত আব্দুল জলিলক বিচাৰ খোচাৰ কৰি নেদেখাত মানুহৰ মনত সন্দেহ হয় আব্দুল জলিলে পানীত পৰিছে বুলি। লগে লগে গাঁওখনৰ কেইজনমান যুৱকে পুখুৰীত নামি মৃত অৱস্থাত উদ্ধাৰ কৰে আব্দুল জলিলক। আব্দুল জলিলৰ মৃতদেহ উদ্ধাৰৰ পাছতে ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰে। আব্দুল জলিলৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে এক শোকৰ ছাঁ পৰিছে। এক নং গ্রাম পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ পুৰণি হালদিবাৰীৰ মহম্মদ আব্দুল জলিল নামৰ মানুহজন ৰাতিপুৱা সময়ত ঘাঁহ কাটিবলৈ যাওঁতে সদায় ঘাঁহ কাটে, সেই হিচাপত আজিও গৈছে ৰাতিপুৱা 6টা মানত।